চেনেল উইজ ব্লগ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। বহুত দিন আপোনালোকৰ মাজত ব্লগ শ্বেয়াৰ কৰা নাই, ভাবিলোঁ আজি আমি যাম লেটেকু পুখুৰীলৈ। চ' আপোনালোকৰ মাজত ভাবিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। এয়া চাওক আমাৰ মৰমো ৰেডি হৈ গ'ল, আমি সকলো ৰেডি ঘৰৰ মানুহ যাবলৈ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। আমি আহি আছোঁ এতিয়া আমাৰ মৰম। আৰু এয়া আমি পালোহি ভোগপুৰ। লখিমপুৰ ছাইডৰ পৰা আহিলে বাওঁ ছাইডে সোমাব লাগে আৰু বিশ্বনাথ চাৰিআলি ছাইডৰ পৰা আহিলে সোঁফালৰ পৰা সোমাব লাগে। আৰু এয়া হৈছে মাধৱদেৱৰ জন্মস্থানৰ গেট। এই ভিতৰেদি আমি সোমাই আহিছোঁ। আৰু ৰাস্তাটো অকণমান বেয়া কাৰণ বৰষুণ দি আছে। বিহপুৰীয়া হৈও যাব পাৰি, আমি ভোগপুৰেদি সোমাইছোঁ। ভোগপুৰেদি আহিলে অলপ চমু হয়, সেয়েহে আমি আহিছোঁ। আৰু এয়া পৰিৱেশ চব কি ধুনীয়া, চবফালে গ্ৰীণি গ্ৰীণি হৈ আছে। আজি বতৰটো ডাৱৰ যিহেতু। আৰু এয়া আমি আহি পালোহি, আৰু এয়া হৈছে মুখ্য নামঘৰ। আৰু এয়া আমি ভগৱানৰ ওচৰত আশীষ লৈছোঁ, ধূপ জ্বলাই চাকি দিছোঁ, চাকি জ্বলাইছোঁ। আৰু মৰম শুই গ'ল। এয়া হৈছে নামঘৰৰ ভিতৰ ভাগ। আমি যাওঁতে ভাগৱত পাঠ কৰি আছিলে ভকতসকলে, আৰু তাতে আমাক চাহ খাব দিলে। হৈছে গোটেই নামঘৰ, খুবেই ধুনীয়া এটা পৰিৱেশ। আৰু এয়া হৈছে আমাৰ ভাইটি। আৰু এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ, খুবেই সুন্দৰ। গেটৰ পৰা সোমাই আহি বাওঁ চাইডে গুৰুগৃহ আছে। আমি গুৰুগৃহ চাওঁগৈ ব'লকচোন। আৰু চাওক কি ধুনীয়া ধুনীয়া ফুল আছে চাৰিওকাষে, পৰিৱেশটো খুবেই ধুনীয়া। চবফালে সেউজীয়া পৰিৱেশ এটা আছে। আপোনালোকে আহি খুবেই ভাল পাব, এবাৰ আহি চাবচোন, খুবেই সুন্দৰ এটা পৰিৱেশ চাওকচোন। আৰু বহুত ডাঙৰ হয় জেগাটো, এৰিয়াটো বহুত ডাঙৰ। এয়া চাওক কি ধুনীয়া। আৰু এয়া আমি আহি আছোঁ এইফালে। এয়া হৈছে গুৰুগৃহ। এইখন হৈছে গেট। ইয়াত মহাপুৰুষজনাই গুৰু সেৱা কৰিছিল। গুৰুগৃহৰ কাষতে পাটনাদ আছে। এয়া এটা কুঁৱা, এইটো কুঁৱাটোত মহাপুৰুষ মাধৱদেৱে গা ধুইছিল বুলি কোৱা হয়, সেইকাৰণে এইটো ধুনীয়াকৈ বান্ধি থোৱা হৈছে। আৰু তাৰ কাষতে আছে উজিৰ গৃহ। এয়া হৈছে উজিৰ গৃহ। গুৰুগৃহৰ পৰা আহি সোঁ চাইডে এয়া হৈছে গোলকধাম। ওচৰতে বাচ্ছা এটা আছে, নতুনকৈ বনাই আছে এয়া। তাৰ পিছতেই মেইন নামঘৰ ভাগ পায়। এয়া চাওক।
মেইন নামঘৰ ভাগ। ইয়াত বহুতো বকুল গছ আছে আৰু লেটেকু গছ আছে। আৰু ইয়াতে বকুল গছ বহুত আছে। ইয়াত বকুল পকিও আছে। বহুত গছ আছে। এইজোপা কি গছ বিশেষকৈ মই নাজানো। বহুত গছ আছে ইয়াত। এয়া হৈছে মুখ্য নামঘৰ ভাগ আৰু দৰ্জা বন্ধ হৈ আছে। আমি যাওঁতে সেৱা কৰিছিলোঁ, তাৰপিছত দৰ্জা বন্ধ কৰি দিয়া হ'ল। এয়া দেখিছেনে কি ধুনীয়া পৰিৱেশ, চবফালে ফুল আৰু গছ আছে। চবফালে সেউজীয়া সেউজীয়া, পৰিৱেশটো খুবেই ধুনীয়া। আপোনালোক আহিব চাব। আৰু অকণমান আগলৈ গৈ ঐতিহাসিক লেটেকু পুখুৰী যোনটো কয় সেইটো আছে, আপোনালোকে দেখাই যাম। খুবেই মনোমোহা পৰিৱেশ। আৰু এয়া হৈছে পুখুৰীটো। তাৰ কাষতেই দেখিছে ডাঙৰ লেটেকু গছ এজোপা আছে। সেইবাবে এই পুখুৰীটো লেটেকু পুখুৰী বুলি জনা যায়। এই গছজোপা লেটেকু গছজোপা মাধৱদেৱৰ দিনৰে। এয়া হৈছে ঐতিহাসিক লেটেকু পুখুৰী। ইয়াত কাছ আৰু মাছ আছে। বিভিন্ন জেগাৰ পৰা কাছ পালে কাছবোৰ আনি ইয়াতে এৰি দিয়া হয়। আৰু ইয়াৰ যোনটো বুঢ়া কাছ, তেওঁৰ নাম হৈছে মোহন। আপোনালোকে দেখিব সৰুকৈ। বহুত ডাঙৰ পুখুৰী আৰু পানী বহুত দ। বহুত মাছ আছে ইয়াত আৰু কাছও বহুত আছে। এয়া দেখিব পাইছে, এয়া সৰু সৰু মাছ। সেয়া কাছ, সেইটো কাছ আৰু মাছ। এয়া হৈছে লেটেকু পুখুৰী আৰু ইয়াত বহুতো বান্দৰ আছে। কাষতে এটা পুখুৰী আছে এইটো। এয়া দেখিছে বান্দৰে বকুল খাই আছে। খুবেই এটা মনোমোহা দৃশ্য। কি ধুনীয়া লাগিছে চাওক। এই বান্দৰে বকুল খাই আছে। এয়াই হৈছে ঐতিহাসিক লেটেকু পুখুৰী। মেইন গেটখন বনাই থকাৰ বাবে আমি পুৰণা গেটখনেদিয়ে ওলাই আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। থেংক ইউ।